हेलो एभ्रिवान वेलकाम बैक टू माय यूट्यूब चैनल मोर अन्य এটা ভিডিওলৈ তোমালোক সকলোকে স্বাগতম জনাইছো বহুতে কৈছে হিন্দী আৰু অসমীয়া মিক্স আলি কৰা কামটো বেয়া পাইছে যিহেতু ধৰ সবে গলাকি অসমীয়াতে মানে কবলৈ গলে কাৰণে মই অসমীয়াতে কৈছো আজি মই আপোনালোকক দিছিলো ইনষ্টাগ্ৰামৰ ষ্টৰী দিছিলো যিহেতু কি আজি মই কিছুমানে বহুতে মোৰ কথা বিষয়ে নাজানে বা কিছুমান কথা নাজানে মোক সুধিছিলে যে তোমাৰ কিছুমান কোৱেশ্যনৰ ওপৰত মানে ভিডিও বনাবা তুমি তেতিয়া চাম এনেকৈ বুলি কৈছিলে তো আজি মই আহিছো তোমালোকৰ মানে কোৱেশ্যনৰ ওপৰত এইটো ভিডিও মানে বিশেষকৈ কোৱেশ্যনৰ ওপৰতে বনাইছো তোমালোকে যি সুধিবলৈ মন আছিলে কিছুমান কোৱেশ্যন কৰিছে তাৰ মই আজি এনসাৰ দিম তো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা আৰু যদি তোমালোকে চেনেলটোলৈ নতুনকৈ আছে তাতে লাইক এটা কৰি কমেণ্ট এটা কৰি আৰু তাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'বা তো ভিডিওটো কি হয় তোমালোকে শেষলৈকে চাই থাকা এটা মই কোৱেশ্যন প্ৰথম কমেণ্ট আৰু ইয়াত নাম মেনশ্যন নকৰোঁ মই কাৰণ নাম নলওঁ যিহেতু নাম ল'লে কিছুমানে হয়তো ভাল নাপায় সেইকাৰণে মই নাম নলওঁ তো ফাৰ্ষ্টতে ভিডিওটো দিছে কমেণ্ট দিছে কুৱেশ্যন কৰিছে তোমাৰ ৰিলবোৰ বহুত ভাল লাগে চাই আৰু বনাবা তো থেংক ইউ সো মাচ তোমালোকে চোৱা আৰু ইমান মৰম দিয়াৰ কাৰণে মই ভিডিঅ' বনাওঁ আৰু যেতিয়ালৈকে পাৰিম মানে বনাই যাম তো থেংক ইউ তো নেক্সট কুৱেশ্যন আহিছে কি হোৱাট আৰ ইয়ৰ হাউচ মানে ঘৰ গাঁৱে মোৰ বৰ্তমান মোৰ ঘৰ হৈছে লখিমপুৰ তোমাৰ হিন্দুগাঁও চাইডে বুলি কয় अच्छा কবজনা নাই ठीक है হাউস अच्छा হাউস বুলি কয় হোৱাট আৰ ठीक है হাউস বুলি দিব লাগে মানে কি হৈছে ইয়াত টাইপ তোমাৰ ধৰা টাইপটো ভুল কৰিছে টাইপিংটো ভুল কৰিছে বাট মই বুজি পাইছো যে মোৰ ঘৰ ক'ত মানে ইয়াত দিছে হাউস বুলি সুধিছে তো মানে দিব লাগে লাগে চ' একো নাই বাট বুজি পাওঁতো সেইকাৰণে ধৰা মোৰ ঘৰ মাইচেল মানে তোমালোকে গম পোৱাই পৰকজ্যোতি বুলি বহুতে চিনি পায় লখিমপুৰতে আমি বৰ্তমান আছোঁ লখিমপুৰ ঘাৰমৰা গাঁও ঘাৰমৰা আৰু হিন্দু গাঁও মানে তোমাৰ দেউৰী গাঁও মাজতে আমাৰ ঘৰ কেতিয়াবা আহিলে তোমালোকক লগ পাম তো আহিবা লগ কৰিম একেলগে দাঁত ঘঁহিম চ' এতিয়া তাৰপিছত আকৌ নেক্সট কমেণ্ট আহিছে তোমাৰ ঘৰ ক'ত হয় আৰু তুমি কি পঢ়ি আছা আৰু তোমাৰ লগত যে থাকে ছোৱালীজনী কোন হয় ক'বা দেই মোৰ লগত যে থাকে ছোৱালীজনী একচুৱেলি মোৰ খুৰা ছোৱালী হয় মানে আমি দুটা ককাই ভাই নিচিনা আৰু ধৰক মানে ককাই ভাই নিচিনাকৈ নাথাকোঁ যদিও মানে বেষ্ট ফ্ৰেণ্ডৰ নিচিনাকৈ থাকোঁ চব কথা শ্বেয়াৰ কৰোঁ কলেজলৈ একেলগে যাওঁ ঘৰত একেলগে থাকোঁ তেনেকৈ মানে একেটা ঘৰতে হয়তো খুৰা ছোৱালী এনেই ৰিল আমি একেলগে বনাওঁ বহুতৰ সেইটো হয় বাৰু কনফিউজ লাগে আপোনাৰ কোন হয় বুলি সোধে বাট জনাই জানে নজনা আজি তোমালোকক মোক কৈ দিছোঁ আৰু ইয়াৰ পিছত নেক্সট কমেণ্ট হৈছে তোমাৰ জীয়েক আছে নাই বুলি কৈছে প্ৰণাম यही कोई पूछने वाला बात मतलब সেইবোৰ মানে এতিয়া বৰ্তমান যিহেতু ইউটিউবত লাগিছে ধৰা ইনষ্টাগ্ৰামত লাগিছে সেইবোৰৰ ওপৰত মই বৰ্তমান এতিয়ালৈকে একো ভাবা নাইকা নাভাবোঁ টাইম আহিলে নিজে নিজে হ'ব আৰু टाइम नहीं होगा तो वही मैं शादी कर लूंगा ऐसा बात है मतलब ये झूठ बोल रहे हैं हाँ এনেকুৱা নিচিনা মানে ধৰা এতিয়া হ'ব মানে এটা ভবা নাই ভাবিলে তোমালোকক জনাম আৰু তাৰপিছত এতিয়া নেক্সট কুৱেশ্যন আহিছে ঘৰত কোন কোন আছে আপোনালোকৰ ঘৰত মই আছোঁ ভাইটি আছে দাদা আছে বৌ আছে বৌহঁতৰ পোৱালি এটা আৰু মা দেউতা বা এজনী আছিলে বিয়া দিলোঁ ইমানে আমাৰ ঘৰৰ মানুহ তো লাষ্ট আৰু তাৰপিছত নেক্সট কুৱেশ্যন হৈছে দ্য ওৱান ইন দ্য মিডল ফিল্ড উইথ x.x এইটো কৈ मतलब एक्स माइनास का मतलब মানে ভিতৰত মানে এইটো ফিল কৰিবলৈ দিছে কুৱেশ্যনটো মই ইয়াতে দি দিছোঁ তোমালোকে চাব পাৰা एक्स মাইনাছৰ ওপৰত আমি আই দিলে কি হ'ব 6 কৰি দিম মানে বেলেগটো আমি নকৰোঁ সেইটো কাৰণে মানে ফিল কৰি দিলোঁ দিয়া তাৰপিছত নেক্সট কুৱেশ্যন আছে ডু ইউ আন্ডাৰস্টैंड व्हाट सेक्स मीन्स ये कोई पूछने वाला बात है क्या प्रणाम ये तो आजकल सभी मतलब सब সৰু ল'ৰা ছোৱালী অকণমানি হওক সৰু সব ল'ৰা ছোৱালী মানে কমন আৰু ক'বই নোৱাৰি মানে তেনেকুৱা তো তাৰ নেক্সট কুৱেশ্যন হৈছে কি তোমাক বহুত ভাল লাগে পৰক দা তো থেংক ইউ ছ' মাছ তোমালোকে ধৰা ছাপোৰ্ট কৰা ভাল পোৱা সেইকাৰণে মই যেনেকৈ পাৰোঁ তেনেকৈ মানে ভিডিঅ' বনাবলৈ ট্ৰাই কৰোঁ দিবলৈ চেষ্টা কৰোঁ পাৰিলেও নোৱাৰিলেও অসুবিধা হ'লেও নহ'লেও বাট সেইটো নাই যদি আজি ৰিচাৰ্জটো পটককৈ শেষ হৈ ৰিচাৰ্জ কৰিবলৈ যদি টাইমটো কাৰণে চব কথা কৈ দিছোঁ আৰু তেনেকুৱাত বেলেগৰ পৰা হস্পিটেল হ'লেও ভিডিঅ' এটা বনাই মই আপলোড কৰাতে মানে ভাবি থাকোঁ যে তেনেকুৱাত যিহেতু তোমালোকক মৰম পাওঁ সেইকাৰণে এইটো কৰিবলৈ মানে হেৰি হৈছে আৰু তো আজিলৈ কুৱেশ্যন মানে ইমানেই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো
আৰু যদি ভিডিঅ'টো চাই ভাল পালা নেক্সট কুৱেশ্যন ভিডিঅ' আহি আছে নেক্সট কুৱেশ্যন ভিডিঅ' আৰু নেক্সট দুদিন পাৰ্ট 2 বনাব part two তোমালোকে যদি যদি তোমালোক কমেন্ট লাগে কৰা তেতিয়া পাৰ্ট 2 যদি লাগে তোমালোকে কমেণ্ট কৰিবা আৰু কি যদি ভিডিঅ'টো চাই ভাল লাগিলে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বা আৰু মানে আজিৰ পৰা ধৰা তোমালোকক মানে ইউটিউবত ভিডিঅ' মানে পুৰা এক্টিভ থাকিম যিমান পাৰোঁ সিমান দিবলৈ ট্ৰাই কৰিম তোমালোকে যদি মৰম ছাপোৰ্ট কৰা আগবাঢ়ি যাবলৈতো तुम लोगों का मेरा सर तुम लोगों का सारा ऊपर প্ৰণাম তো আজিলৈ ভিডিঅ'টো ইমান দে আজি দেখা মাৰিছোঁ নেক্সট এটা ভিডিঅ' তোমালোক সকলোকে লগ পাম তো বাই বাই